মোৰ গাত দেখোন একোৱেই নাই ও জলহস্তি এটা আগেছি জগত তুমি ভাত নবনাও গুড মৰ্নিং সকলোকে নমস্কাৰ জনাই আজি আকৌ এটি নতুন ব্লগলৈ ৱেলকাম জনাইছোঁ সকলোকে মোৰ গাত দেখোন একোৱেই নাই পিন্ধি তো আহি গ'লোঁ চাৰ্টত আহি গ'লোঁ চাৰ্টলেছ হৈ আছিলোঁ গমেই নাপাওঁ ক'ত ইয়াতে লুকাবা তুমি লুকাই থাকা দেই মই নামাতালৈকে নাহিবা দেই অ'কে সেই গাইজ কি হৈছে বতৰটো ইমান বৰষুণ ৰেষ্টৰ দিনা মানে কি দিনটো ৰেষ্ট মানে নাইট ডিউটি থাকিলে দিনত ৰেষ্ট পাওঁতো তো দিনত ৰেষ্ট পালে দিনত কিবা কিবি কৰিব মন যায় চাওকচোন কিন্তু জাগাৰ অৱস্থা একো নাই लाइट साइट नुमाई थोड़ी दिसे अंधार मुंधार ओ जलहस्ती ऐसे इसी स्टेज में फ्लेम को ऑफ कर देते हैं कैसी लगी मुझे আজি ৰনে কি সাইকেল কত চলাব আজি সাইকেল ভিতৰতে চলাব ভিতৰত চলাব পাৰিবা জানো নিজে নিজে নমস্কাৰ মোৰ নাম শ্ৰী কিষণ কুমাৰ দাস দেউতা এতিয়া মই ব্যায়াম কৰিম আপোনালোকে চাই থাকিব দেই আৰম্ভ উঠা এনেকে নহয় প্ৰথম বহি এনেকে প্ৰথমতে বহি এনেকে আজিলৈ যোগাসন এইখিনিতে সমাপ্ত এতিয়া আমি ভাত খাম আপোনালোকে শুনি থাকিব চাই থাকিব ভিডিঅ'টো ষ্টে টিউন অ'কে আহি আছো আমি ভাত পানী খাই উঠি আকৌ বিচনাত বহিছো ন কিনো কৰিম চবফালে বৰষুণ হয়নে তাৰপিছত এতিয়া গা ধুব লাগিব তুমি
ঠাণ্ডা পানী গা নুঠো গৰম পানীৰে গা ধুওঁ কোনে গৰম পানী বনাই দিব তোমাক মা ইমান গৰমৰ দিনত ঠাণ্ডা পানী দি গা ধুব লাগে ঠাণ্ডা দিন নহয় ন সে ডাল দি কেডা গেছি জগত তুমি ভাত নবনাও ও মা চাও 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 ডক্টৰ তাত নিব লাগিব চাও ফুলি গৈছে এটা চকু চাও ফুলি গৈছে হানা গুছে এডাল দি হানা গুছে এইডাল দি যোৱা নাই এইডাল দি গৈছে এইডাল দি হা এইডাল দি এইডাল দি এইডাল 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 কিলাগুটিডাল কিলাগুটিডাল এডাল এনেকৈ ওপৰত দাঙি দিছোঁ দাঙি দি এনেকৈ তলত দিছোঁ তলত আছিলে লাগি গাত লাগি এক্সিডেণ্ট হৈ গ'ল মোৰ কি দুখ হয়নে মোৰ দুখ আছে নেকি ৰম তোমাৰ দুখ নাই তো বন্ধুসকল এইখিনি ভিডিঅ'ৰ মাজতে এটা কথা কওঁ আজিকালি ফেচবুকত বহুত ভাইৰেল হৈ আছে এজন চাইক'লজিষ্টৰ কিবা ৱাচিম বুলি হেৰি চাইক'লজিষ্টৰ ভিডিঅ' কিছুমান ভাইৰেল হৈ আছে তেওঁ বহুত ভাল কথা কয় ল'ৰা ছোৱালীৰ হেৰি মানসিক শক্তিক লৈ বা সেনেকুৱা ধৰণৰ কি ভাল ভাল টপিকৰ ওপৰত ভিডিঅ' বনাই কেনে ভিডিঅ' বনায় তো ফেচবুকত আপোনালোকে দেখিলে গম পাব নিশ্চয় তো তাৰে এটা ভিডিঅ'ৰ কথা মই ক'ব বিচাৰিছোঁ যে তেওঁ এটি বিষয়ৰ ওপৰত ভিডিঅ' বনাইছে যে আজিকালিৰ ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ কথা কিয় শুনিব নিবিচাৰে সেইটোৰ ওপৰত ভিডিঅ' বনাইছে কিয় শুনিব নিবিচাৰে তাৰ মাজত কিছুমান কথা সোমাই আছে তো সেইখিনি কথা হ'ল আমি যেনেকৈ বিচাৰোঁ আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ কথা শুনাটো ঠিক তেনেকৈ ল'ৰা ছোৱালীয়েও বিচাৰে তাহাঁতৰ কথাটো মাক দেউতাকে শুনাটো তো সেইটোৱে কথা ল'ৰা ছোৱালীয়ে যেনেকৈ আমাৰ কথাটো শুনিব নিবিচাৰে আমিও বহুত সংখ্যক মাক দেউতাকে বা অভিভাৱকে ল'ৰা ছোৱালীয়ে কি ক'ব বিচাৰে কিবা ক'ব বিচাৰিলে আমি ইগন'ৰ কৰোঁ যে তই সৰু আছ এইটো কথা তই মাথা মাৰিব নালাগে সেনেকুৱা ধৰণৰ কথা কৈ কেনে তাক ডমিনেট কৰি ৰাখোঁ এক প্ৰকাৰৰ তো সেনেকুৱা কৰিব নালাগে ল'ৰাই হওক বা ছোৱালীয়ে হওক তাহাঁতৰ কথাও কিবা কেতিয়াবা ক'ব বিচাৰিলে সিহঁতৰ কথাটো শুনিব লাগে তেতিয়া কি হয় সিহঁতৰ ওপৰত পজিটিভ এটা প্ৰভাৱ পৰে সিহঁতেও অট'মেটিকেলি আমাৰ কথাটো শুনিবলৈ অলপ মন মেলিব তো সেনেকুৱা ধৰণৰ কথা আমি কিয় শুনিব নিবিচাৰোঁ কাৰণ সিহঁত সৰু হৈ আছে সৰু ল'ৰাখিনিও কি জানে কি আমাক আদেশ দিব সেনেকুৱা ধৰণৰ কথা সেইকাৰণে আমি শুনিব নিবিচাৰোঁ তো ঠিক তেনেধৰণে আমিও কেতিয়াবা কিছুমান কথা ভুল কৰোঁ যে কোনোবা এজন সৰু শ্ৰেণীৰ মানুহে আমাক কিবা ক'ব বিচাৰিলে আমি ইগন'ৰ কৰোঁ কাৰণ কিয় তেওঁ সৰু শ্ৰেণীৰ মানুহ সৰু কাম কৰে জ্ঞান সীমিত বা জ্ঞান মুঠেই নোহোৱা বুলি ভাবোঁ তেনেকুৱা ধৰণে ছেইম কথাটোৱে যদি এজন ভাল চাকৰিয়াল মানুহে কয় তেতিয়া আমি অকণমান ভাবিবলৈ বাধ্য হওঁ কাৰণ চাকৰি কৰা মানুহজনে কৈছে যেতিয়া কথাটোৰ নিশ্চয় কিবা এটা গুৰুত্ব আছে সেনেকৈ ভাবোঁ এতিয়া আকৌ ঠিক সেই কথাটোৱে যদি এজন ডাঙৰ ষ্টাৰে কয় আমাৰ ধৰক অমিতাভ বচ্চন বা শচীন তেণ্ডুলকাৰ টাইপ সেনেকুৱা এটা মানুহে কৈ দিয়ে তেতিয়া আমি কি কৰিম 100% সেইটো কথাৰ ওপৰত ফ'কাছ কৰিম যে এইটো কথা হয়ে কৰিবই লাগিব সেইটো ভুল কাৰণ আপুনি মানুহ চাই কেনে কথা নুশুনিব কথা শুনিব সদায় কথাটো কি কৈছে সেইটোৰ ওপৰত গুৰুত্ব দিব আপুনি মানুহৰ ক্লাছ চাই কেনে কথাত গুৰুত্ব নিব সেইটো বহুত ভুল কথা আমাৰ সমাজত বহুত এইটো ডাঙৰ ভুল হৈ আছে তো ঠিক সেনেধৰণৰ কথা ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো হৈ থাকে ল'ৰা ছোৱালীয়ে কিবা ক'ব বিচাৰিলে আমি শুনাটো দৰকাৰ তেতিয়াহে আমাৰ কথা তেওঁলোকে শুনিব বিচাৰিব বা আমি ক'লে তেওঁলোকে অমান্য নকৰে তো সেইটো এটা বহুত ডাঙৰ সমস্যা তো এইখিনি কথা আপোনালোকে গুৰুত্ব দিলে নিশ্চয় আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ অভিভাৱকবোৰৰ কথা শুনিবলৈ যত্ন কৰিব তো নিশ্চয় মই ভাবোঁ এতিয়াও এটা ভাল টপিক ভাল ভিডিঅ' বনাইছে তেখেতে তো তেখেতৰ ভিডিঅ'বোৰ যদিও পোৱা নাই যদি মোৰ ভিডিঅ'টো চাইছে আপোনালোকে নিশ্চয় গম পাব তো সেইটো কথা বহুতেই গম পোৱা নাই তো গম পাই কেনে মই ভিডিঅ'ত কৈ দিম বুলি ভবাটো দৰকাৰ বুলি ভাবিলোঁ তো আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুনকৈ চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব ধন্যবাদ আজিলৈ আহিছোঁ